আকৌ লৈ আহিছোঁ আকৌ আপোনালোকক নতুন এটা ভিডিঅ' ল'ম। মই বহুত দিন লং ভিডিঅ' বনোৱা নাছিলোঁ, বহুত দিন জিকে আমাৰ জুবিন দাৰ শ্বৰ্ট ভিডিঅ' বনোৱা নাছিলোঁ, কাৰণ মোৰ এইকেইদিন বেমাৰ হৈ আছিলে আৰু এতিয়াও হৈ আছে আৰু মোৰ বনাবলৈও মন যোৱা নাছিলে। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে থাম্বনেইলখন দেখি গম পাইছে চাগে ভিডিঅ'টো কিহৰ ওপৰত। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, আমি এতিয়া ৰজাবাৰীত আছোঁ। আমাৰ বাগানখনত আমি 2500টা পুলি ৰোপণ কৰিছিলোঁ। যেতিয়া কৰোণা ভাইৰাছ হৈছিলে তেতিয়া আমি এই পুলি ৰোপণ কৰিছিলোঁ। এইটো আমাৰ জিৰণি কোঠা আৰু আছে বন্ধুসকল, এই গোটেইখিনিৰ নাম হৈছে সাঁচি গছ বা আপোনালোকে চাচি গছ বুলিও ক'ব পাৰে। ইয়াৰ ইংৰাজী নাম হৈছে আগাৰু ট্ৰী। আৰু আমি ইয়াত 2500 জোপা পুলি ৰোপণ কৰিছিলোঁ। তাৰে 500 জোপামান মৰিলে, এতিয়া আছে প্ৰায় 2000 জোপামান ইয়াত পুলি আছে। এয়া বহুত এক্সপেঞ্চিভ পুলি হয় বন্ধুসকল। আপোনালোকে কেইজোপামান কিনি ৰুই থ'ব বা আপোনালোকে সাঁচি গছ নিকিনিলেও আপোনালোকে চন্দন পুলি কেইটামান ৰুই থ'ব। বন্ধুসকল, যেতিয়া ৰ'ব বেলেগ এজোপা দেখুৱাইছোঁ আপোনাক। এইজোপা চাওক, আমাৰ এই বাগানৰ চবতকৈ শকত পুলি আৰু ডাঙৰ পুলি এজোপাই। মই অলপ আপোনালোকক ওচৰৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছোঁ। চবতকৈ শকত আৰু ডাঙৰ গছজোপা হৈছে এইজোপাই। আৰু বন্ধুসকল, আপোনালোকৰ ইয়াত আপুনি নাভাবিব যে সাঁচি গছজোপা এনেকৈ আপোনালোকে ৰোপণ কৰি থ'লে আপোনালোকে একদম মালামাল হৈ যাব, লাখপতি হৈ যাব। আপোনালোকে ইয়াত পোক ধৰিব লাগিব। ইয়াত পোক ধৰি যেতিয়া আপোনালোকৰ পোক ধৰিব, তাৰ 5 বছৰমানৰ পাছতে তাত মাল ধৰিব, তাত ৰিজন বহিব। এয়া আপোনালোকৰ চাওক, ইয়াতো সৰু পোকটো ধৰিছে, আচল পোকটো অহা নাই। এইটো ফুটাটো দেখিছে, যদি হাগিব তেতিয়া আপোনালোকৰ তলতে তাৰ গুখিনি পৰি থাকিব। এইটো চাওক, এইটো হৈছে সৰু পোকটোৰ গুণ। এইটো ইমান এক্সপেঞ্চিভ নহয়। যদি আপোনালোকে ডাঙৰ পোকটো ধৰিব তেতিয়া আপোনালোকৰ গছজোপা বহুত এক্সপেঞ্চিভ হৈ যাব। মাল ধৰিব যেতিয়া বহুত এক্সপেঞ্চিভ হৈ যাব। এয়া আমাৰ অসমৰ গোলাঘাট ডিষ্ট্ৰিক্টৰ মহকুমা বোকাখাট ৰজাবাৰীৰ দৃশ্য দেখুৱাইছোঁ আপোনালোকক। চাওক, 2500 জোপা পুলি আমি ৰোপণ কৰিছিলোঁ 2019 চনৰ যেতিয়া লকডাউন হৈ আছিলে বন্ধুসকল। আৰু কিছুমান পুলি মৰিছেও, আপোনালোকক কৈছিলোঁৱে। আপোনালোকে এই গছ ৰোপণ কৰিলে মালামাল বনিব পাৰে। আপোনালোকৰ চন্দন পুলিয়ে হওক, সাঁচি পুলিয়ে হওক, ৰুই থ'বচোন ঘৰতে। এয়া চাওক, এয়া মাটি আমি 2015 চনতে কিনা। এয়া তেতিয়াৰ পৰা এনেই পৰি আছিলে। আমাৰ পাপা যেতিয়া হোজাই গৈছিলে তেতিয়া গম পাইছিলে যে সাঁচি গছ ৰোপণ কৰিব লাগে, তাত বহুত মালামাল হৈ যায়, তাৰ পৰা টকা ইনভেষ্ট কৰিব পাৰি। আপোনালোকে সাঁচি গছ বা চন্দন গছ ৰুই থ'বচোন। ক'লা চন্দন, বগা চন্দন বা ৰঙা চন্দন, মোৰ ভুল হৈ গৈছিলে, ক'লা চন্দন নহয় দেই। আপোনালোকে কষ্ট কৰি সাৰ চাৰ দি ইউৰিয়া দি পেলাই ৰুব, তেতিয়া ডাঙৰ হ'লে আপোনালোকে ফল পাই যাব। এতিয়া তলত আহিছোঁ আকৌ এবাৰ বন্ধুসকল, তলৰ পৰা দেখুৱাই আৰু সামৰিম আৰু। ইয়াত চাওক, এয়া ৰোৱা হৈছিলে চন্দন পুলি। এজোপা যি আছে
পাতটো নাইকিয়া হৈ গৈছে তাৰপাছত আৰু এজোপা ইয়াত ৰোৱা হৈছে এইজোপা চাওক যি আছে মই যোৱা নাই যেতিয়া আপোনালোকৰ মানে গছজোপা ডাঙৰ হৈ যাব তেতিয়া তলত একো ঘাঁহ বন গজিবলৈ সুবিধা নাপাব চাওক কেনেকুৱা ঘাঁহ বন নাই আপোনালোকে খাচী গছ ৰুই পেলাই যেতিয়া ডাঙৰ হ'ব মাল ধৰিব যেতিয়া মাল পোকটো নাইকিয়া হৈ যাব মাল ধৰি শেষ হৈ যাব তাৰ বিকি পেলাই বহুত মালামাল টকা উপাৰ্জন কৰিব পাৰিব আৰু চাওক বন্ধুসকল আমি ফেচবুকত পাইছিলোঁ যে এনেকৈ গছজোপা বেকা কৰি দিলে মালটো ষ্টাইলিছ হয় বেলেগ এজোপা দেখুৱাইছোঁ ৰ'ব এইটো চাওক এইটো ষ্টাইলিছ হয় তেনেকৈ দুজোপামান কৰাৰ পাছত দেখিছিলোঁ যে সেনেকৈ পাক খাইছে তাৰপাছত আকৌ কেইজোপামান কৰিলোঁ তেতিয়া সেই পুলিখিনি মৰি গৈছে আপোনালোকক কৈছোঁ যে আপোনালোকে এনেকৈ পকাই নিদিব পকালেও ভালকৈ পকাব যাতে গছজোপাই দুখ নাপায় এয়া চাওক কিমান পুলি আপোনালোকক কমেণ্ট কৰি জনাব যে আপোনালোকৰ ঘৰত খাচী পুলি আছেনে নাই এবাৰ লাষ্ট এবাৰ দৃশ্য দেখুৱাই দিছোঁ তাৰপাছত সমাপ্ত আকৌ লগ পাম আন এটা ভিডিঅ' লৈ ৰ'ব বন্ধুসকল ভিডিঅ'টো এতিয়া শেষ হোৱা নাই এয়া আমাৰ পাপাই অলপ চাচি গছৰ বিষয়ে ক'ব মই চাচি গছে চাফা কৰি আছোঁ ইয়াত পানী লতা এবিধ আছে লতাবিধে গছজোপা হেঁচা মাৰি ধৰে ইয়াত অলপ চাফ চিকুণ কৰি দিছোঁ এতিয়া কষ্ট কৰি গছজোপা যদি অলপ সাৰ জাবৰ দি লতা পতা গুচাই দিওঁ তেতিয়া গছজোপা উঠিয়াৰ সুবিধা হ'ব নহ'লে এই গছজোপা মাৰি পেলাব লতাবিধে ভাল কি আপোনালোকৰ যদি সুবিধাজনক মাটি আছে ক'ৰবাত অকণ খালী মাটি সময় লোকচান নকৰাকৈ 2-4 পুলি ৰুই থ'বচোন এয়া আপোনাৰ বিপদৰ বন্ধু আজিকালি দিয়কচোন কোনেও কাকো এনে সহায় নকৰে নহয় আমাৰ নিচিনা মধ্যবিত্ত নিম্ন মধ্যবিত্ত মানুহে যদি এনেকৈ গছ চাচিয়ে হওক চন্দনেই হওক বা গৰু ছাগলী পুহি যদি আমি কিছুমান কাম কৰি নথওঁ বিপদ আহিলে আমি কেনেকৈ চলিম গতিকে মই আপোনালোকক কওঁ আপোনালোকৰ যদি সুবিধা আছে ৰুই থ'বচোন কষ্টটো নহয় অলপ প্ৰতিপাল কৰি থাকিব লাগে পৃথিৱীয়ে ভাৰ বকিব গতিকে সময়ত চাবচোন আজি ৰুই থোৱা 5 টকা পুলিটো আপোনাৰ হয়তো 50,000 1 লাখ টকা দিবগৈ পাৰে গতিকে সমান্তৰালভাৱে গছপুলি ৰুবও লাগে পৰিৱেশ প্ৰদূষণ হৈছে বায়ুমণ্ডল দূষিত হৈছে অক্সিজেন এনৰিচ কৰিব গতিকে আমাকতো অক্সিজেন লাগেই গতিকে দুইফালৰ পৰাই ভাল গতিকে অলপ সময় পালে আজৰি সময়ত কামবিলাক কৰিব আৰু ফ্ৰী টাইমত এইবিলাক কাম কৰিও ভাল লাগে দিয়কচোন এনে থকাতকৈ সময়ৰ সদব্যৱহাৰো হ'ল আৰু সময়ত আপোনালোকক এই বিপদৰ পৰা উদ্ধাৰ কৰিব হ'ব বন্ধুসকল আজিলৈ বাই বাই আকৌ লগ পাম বেলেগ এটা ভিডিঅ' লৈ